বন্ধুসকল এইটো ভিডিঅ'ত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ 4 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াত চাওক বন্ধুসকল লিখিছোঁ ইম্পাৰেটিভ সেন্টেন্সৰ বাক্য লিখোঁতে সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। ইম্পাৰেটিভ সেন্টেন্স আমি জানিব লাগিব যে ইম্পাৰেটিভ সেন্টেন্স কি। যিবোৰ সেন্টেন্সে আদেশ দিয়া, অনুৰোধ কৰা নাইবা উপদেশ দিয়া বুজায় তেনেবোৰ সেন্টেন্সক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। আৰু সেই সেন্টেন্সবোৰৰ যিটো ভাৰ্ব থাকে সেইটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে লিখা হয়। উদাহৰণস্বৰূপে চাব ৰিড ইউৰ লেসন্স ৱেল, অৰ্থাৎ তোমাৰ লেসনবোৰ পাঠবোৰ ভালকৈ পঢ়া। এইটো এটা উপদেশ দিয়া বুজাইছে। নেভাৰ ৱেষ্ট ইউৰ টাইম ইন ভেইন, মানে সময়বোৰ এনেই নষ্ট নকৰিবা, এইবিলাক উপদেশ দিয়া বুজাইছে। তাৰপিছত অলৱেজ ৰেচপেক্ট ইউৰ এল্ডাৰ্ছ, এইটো এটা উপদেশ দিয়া বুজাইছে। তাৰপিছত ফৰ্ম ইউৰ হেবিট অফ গেটিং আপ আৰ্লি ইন দ্য মৰ্ণিং, এই 4 নম্বৰ বাক্যটো চাব বন্ধুসকল, এইটো এটা উপদেশ দিয়া বুজাইছে। পাছ দ্য চল্ট, এইটো ৰিকুৱেষ্ট নাইবা আদেশ দিয়া বুজাইছে। নেক্সট হ'ল শ্বাট দ্য ড'ৰ, এইটো আদেশ দিয়া বুজাইছে। তাৰপিছত ক্লিন ইউৰ ৰুম, তোমাৰ ৰুমটো পৰিষ্কাৰ কৰা, এইটো এটা অৰ্ডাৰ দিয়া বুজাইছে। গ' এণ্ড ফিনিছ ইউৰ স্কুল ৱৰ্ক, এইটো এটা আদেশ দিয়া বুজাইছে। নেক্সট হ'ল লিভ মি এলন, তাৰপিছত প্লিজ ৱেইট ফৰ মি, নেক্সট ষ্টপ বিটিং ইউৰ নেইলছ। এই এনেকুৱা যিবোৰ বাক্য আছে, যিবোৰ বাক্যত আমি ৰিকুৱেষ্ট দেখা পাওঁ অৰ্থাৎ অনুৰোধ, তাৰপিছত এডভাইচ দিয়ে, তাৰপিছত আদেশ দিয়ে, তেনেকুৱা বাক্যবোৰ হৈছে ইম্পাৰেটিভ সেন্টেন্স। আৰু ইম্পাৰেটিভ সেন্টেন্সৰ যিবিলাক ভাৰ্ব আছে, ভাৰ্বটো সদায় চাব প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে ব্যৱহাৰ কৰা হয়।